আপোনালোকে সকলোৱে জানে যে স্পেচিয়েল সামাৰী ৰিভিজন চলি আছে ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আৰু তাৰ পৰিপ্ৰেক্ষিততে ইতিমধ্যে ফৰ্ম 6, 7 আৰু 8 আৰু তাৰ লগত 6A, 6B এই ফৰ্মবিলাকৰ আপডেশ্যন আৰু ফৰ্ম ছাবমিশ্যনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। সেই সংক্ৰান্ততে আমি স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন কেম্প কেইটামান আমি আয়োজন কৰিছোঁ আৰু সেইকেইটা আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত কৰিছোঁ যাতে নতুন ভোটাৰ আমি যিমান পাৰোঁ আৰু ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। তাতে আমি সেইকাৰণে এই আগন্তুক দিনত আমি কেইখনমান কলেজ আৰু জুনিয়ৰ কলেজত আমি টাৰ্গেট কৰিছোঁ তাতে যাতে সেই ল'ৰা ছোৱালীখিনি আহি পেলাই তেওঁলোকেও এনৰোল হ'ব পাৰে যিকেইটা ল'ৰা ছোৱালী 17 পৰা 19 বছৰৰ ভিতৰত আছে আৰু ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই। এই সম্পৰ্কে 30 নৱেম্বৰ তাৰিখে অৰ্থাৎ আজি আমি জনতা কলেজ চেৰপাংগুৰিত এটা ভোটাৰ স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন কেম্প এটা আয়োজন কৰিছোঁ। অহা 1 ডিচেম্বৰত গোসাইগাঁও কলেজত এটা কেম্প আয়োজন কৰা হৈছে আৰু 3 ডিচেম্বৰত গোবিন্দ বসুমতাৰী কলেজত আমি কেম্প এটা আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমি আৰু এডুকেশ্যনেল ইনষ্টিটিউট বা শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত আমি যোগাযোগ কৰিছোঁ যাতে আৰু আমি তেনেকুৱা ধৰণৰ কেম্প পাতিব পাৰোঁ আৰু ল'ৰা ছোৱালী আৰু যিমান পাৰোঁ আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আমি এইটো অনুৰোধ জনাইছোঁ যদি তেনেকুৱা কোনোবা কৰ্তৃপক্ষ আছে যিয়ে আমাৰ লগত যোগাযোগ কৰিব খুজিছে তেওঁলোকৰ কলেজ বা বিদ্যালয়ত যদি এনেকুৱা কেম্পৰ আয়োজন কৰিব খুজিছে তেওঁলোকেও আমালৈ যোগাযোগ কৰিব পাৰে। আমি এইকেইদিনৰ ভিতৰতে অৰ্থাৎ এইকেইদিনৰ ভিতৰতে আমি স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন কেম্পৰ আয়োজন কৰিম। মেইনলি ফৰ্ম 6 আৰু আমাৰ 9 তাৰিখটোৱে হ'ল 9 ডিচেম্বৰে হ'ল আমাৰ লাষ্ট ডে। এইকেইদিনৰ ভিতৰতে ফৰ্ম 6খনত আমি এপ্লিকেশ্যনটো দি সেইটোৰ ভিত্তিত আমি আমাৰ ৰেচপেক্টিভ যিখিনি BLO আছে বা আমাৰ মানে বুথ লেভেল অফিচাৰ্ছ বা আমাৰ ইলেকশ্যন অফিচত কণ্টেক্ট কৰিলে এই ফৰ্ম কেইখন আমি ছাবমিট কৰা আৰু তাৰপিছত এইকেইখনৰ আপলোড কৰাৰ ব্যৱস্থাটো কৰা হৈছে। এইখিনি মই ৰাইজলৈ অনুৰোধ কৰিলোঁ যে তেওঁলোকে যাতে এই কেম্পৰ লগত আৰু লগতে আমাৰ স্পেচিয়েল সামাৰী ৰিভিজন যিটো 9 ডিচেম্বৰলৈ আছে তাতে যাতে তেওঁলোকে যিমান পাৰে ফুল পাৰ্টিচিপেশ্যনটো কৰে, সম্পূৰ্ণৰূপে যোগদান কৰে যাতে আমাৰ ভোটাৰ লিষ্টৰ তালিকাখন যিমান পাৰোঁ আমি পূৰা আপ টু ডেট কোনো ভুল নথকাকৈ আমি বনাবলৈ পাৰোঁ আৰু যিখন আমাৰ 5 জানুৱাৰী তাৰিখে ৰিলিজ হ'ব। ধন্যবাদ।